Hello everyone, welcome to my channel. আৰু আপোনালোক সবেই জানে যে আজি বিশ্বকৰ্মা পূজা আছিল আৰু এয়া আমাৰ ঘৰত আজি বিশ্বকৰ্মা পূজা পাতিছিলে আৰু এয়া খিচিৰিৰ কাৰণে কিছুমান সামগ্ৰী তৈয়াৰ কৰিছিলে। ভণ্টিহঁতে সবজি কাটি আছে, মূলা, কচু, পটল, ৰঙালাও, আলু, ধেৰ কিবা কিবি। আৰু মই এতিয়া জলকীয়া আদাখিনি পেষ্ট কৰিম ধুনীয়াকৈ। আৰু চুবলৈ ইমান ভয় লাগিছে, হাতখন পুৰি থাকিব বুলি, সেইবাবে মই অলপ আৰু আঁতৰ হৈ পেষ্ট কৰিলোঁ আৰু এই উৰলটোতে। ফাইনেলি পেষ্ট হৈ গ'ল আৰু এতিয়া আমাৰ খুৰীয়ে বনাব খিচিৰিৰ কাৰণে দাইলখিনি অলপ ভাজি লৈছে। মজা লাগে ন গাইজ খিচিৰি খাই, আৰু এক্সট্ৰা চব্জি বনাব, মজা লাগিব আৰু খাই। আৰু গাইজ ইমান ভাগৰ লাগিছে, ৰাতিপুৱাই উঠিলোঁ, ইমান কাম বন কৰিলোঁ, এতিয়া অলপ ৰেষ্ট লৈ লওঁ। আৰু এয়া পায়স আৰু চাহ খাব লৈছোঁ এতিয়া। ইমান টেষ্টি পায়স ন গাইজ, ইমান জুচি পায়স, মানে পূৰা গাখীৰ ওলাই আছিলে। ফাইনেলি চব্জি কটাও হৈ গ'ল আৰু মানুহো মাতিছিলে, ঘৰৰ ওচৰৰ মানুহ কিছুমান, সিহঁতৰ কাৰণে খিচিৰি বনাইছে আৰু আমিও খাব লাগিব। দুপৰীয়া ভাত চাত বনা নাই, খিচিৰিকে খাম আৰু গাইজ কাৰিকৰ লগা নাই, আমাৰ খুৰীয়ে বনাইছে আৰু আমি চবে লাগি ভাগি দিছোঁ আৰু এক্সট্ৰা চব্জিৰ লগত পনীৰো দিব, মানে পনীৰ চব্জি মিক্স কৰিব আৰু আৰম্ভ কৰি দিলে খিচিৰি বনোৱা। চব্জি অলৰেডি হৈ গ'ল আৰু খুৰীয়ে খিচিৰি 3 কেৰাহী বনাব, মানুহ ধেৰ আহিব ৰাতি। এয়া গাইজ চব্জি হৈ গ'ল, চব্জিখিনি দেখি ইমান ভাল লাগিছে, খাবলৈতো আৰু মজা লাগিব। আৰু হৈ গ'ল, খিচিৰি হৈ গ'ল, এতিয়া আৰু আমি খাবলৈ লওঁ। অ'কে গাইজ, তেনেহ'লে খাওঁ আমি খিচিৰি। আপোনালোকেও আহক, আমাৰ ঘৰত পূজা খাই যাওকহি। আৰু এইটো আমাৰ পুচকু ভাইটি, ইমান লাজ কৰেহি। আৰু গাইজ এতিয়া অলপ ৰাতি ওলাই গৈছোঁ, এয়া আমি লিডুত আছোঁ। লিডুত পূজা ইমান ধুনীয়া হৈছে, ৰাস্তাই ৰাস্তাই পূজা ফুৰি কিনে ইমান মজা লাগিছে। চব জেগাতে খিচিৰি খুৱাইছে, কিন্তু মই খিচিৰি নাখালোঁ কাৰণ ঘৰত খাই আহিছিলোঁ সেইবাবে। আৰু গাইজ মোৰ ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰি জনাব কেনেকুৱা পালে, মোৰ ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু কাষতে থকা বেল আইকনটো ক্লিক কৰি দিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ, গুড নাইট। আৰু এতিয়া ঘৰলৈ যাবলৈ ল'লোঁ আৰু।